মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক অনুশীলনী 3 3, 4, 5, 6 নম্বৰৰ অংককেইটা তোমালোকক মই বুজাই যাম। তোমালোকে মনোযোগেৰে চাই যাবাচোন। কি দিয়া আছে 3 নম্বৰটো, 9ৰ প্ৰথম 5টা গুণিতক লিখা, হয়নে? এটা চোৱাচোন, 9 গুণ 9, 9 দুগুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 39, হয়নে? এই 9, 9, 18, 27, 36 আৰু 45, এই 5টা 9ৰ প্ৰথম 5টা গুণিতক। বুজি পাইছানে? এয়া চোৱা, 9ৰ প্ৰথম 5টা গুণিতক হ'ল 9, 18, 27, 36 আৰু 45, এইকেইটা, হয়নে? তোমালোকে ইয়াত চোৱাচোন, ন সংখ্যাটোৰ গুণিতক 9 সংখ্যাটো নিজেই, হয়নে? এই 9 সংখ্যাটোৰ গুণিতক এই 9 সংখ্যাটো নিজেই মনত ৰাখিবা। আৰু কোনো এটা সংখ্যা আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজেই। বুজি পাইছা না? এইটো আটাইতকৈ সৰু, বুজি পালা? তাৰপিছত বিটো চোৱা, কি দিয়া আছে, 17ৰ প্ৰথম 6টা গুণিতক লিখা। সমাধান, 17 গুণ 17, 2 17 34, 3 17 51, 4 17 68, 5 17 85, 6 17 102, এইকেইটা হ'ল এই 17, 34, 51, 68, 85 আৰু 102, এই 6টা হ'ল 17ৰ প্ৰথম 6টা গুণিতক। 17ৰ প্ৰথম 6টা গুণিতক, 17ৰ প্ৰথম 6টা গুণিতক। বুজি পাইছা? এইদৰে তোমালোকে লিখিবা, ঠিক আছে? তাৰপিছত চিটো চোৱা, চিটো কি দিছে, 21ৰ যিকোনো 4টা গুণিতক লিখা। যিকোনো লিখিব কৈছে। এতিয়া চোৱাচোন, 21 গুণ 21, 2 21 42, 3 21 63, 4 21 84, 5 21 105 আৰু 6 21 126, হয়নে? এতিয়া চোৱাচোন, ইয়াৰ পৰা তুমি যিকোনো 4টা বাছি ল'লেই হ'ল। তুমি ইয়াত মই দেখুৱাই দিওঁ যিকোনো 4টা। এয়া চোৱা, 21ৰ যিকোনো 4টা গুণিতক হ'ল, মই ইয়াত 42টো ধৰিছোঁ, তাৰপিছত 63টো ধৰিছোঁ, 105টো আৰু 126টো। বুজি পাইছা নহয়? এইদৰে তোমালোকে গুণিতক হ'ব। এইবাৰ ডি নম্বৰলৈ আহোঁ। ডি নম্বৰত কি দিয়া আছে, 12ৰ 2টা গুণিতক লিখা যিবোৰ 100তকৈ ডাঙৰ। সমাধান,
100তকৈ ডাঙৰ হ'ব লাগিব সেইকাৰণে 12 লগত 9 পূৰণ কৰিছোঁ হয়নে চোৱাচোন 12 ঘৰ নেতামত আছে 12 কে 12 2 বাং 24 3 বাং 34 4 বাং 48 5 বাং 60 6 বাং 72 হয়নে 7 বাং 84 8 বাং 96 9 বাং 108 হয়নে 9 বাৰ দিলেহে কি হয় 100তকৈ বেছি হৈ যায় আমাৰ দুটা লিখিব কৈছে 100তকৈ বেছি 100তকৈ ডাঙৰ দুটা গুণিতক লিখিব কৈছে সেইকাৰণে আমি দুটা উলিয়াইছোঁ 9 বাং 108 10 বাং 120 100তকৈ ডাঙৰ 12ৰ দুটা গুণিতক হ'ল 108 আৰু 120 এবাৰ 4 নম্বৰটো চোৱা কি বুলি কৈছে দুশ 32ক 232 8ৰ গুণিতক হয়নে পৰীক্ষা কৰা সমাধান 232ক 8ৰে হৰণ কৰিলে কি হয় ভাগফল 29 পাওঁ আৰু ভাগশেষ ৰোৱা নাই অৰ্থাৎ শূন্য চোৱাচোন হৰণ কৰিছোঁ 232 8ৰে হৰণ কৰিছোঁ তোমালোকে কি কৰিবা এনেকৈ কাষতে এনেকৈ পূৰণ কৰি যাবা হয়নে ইয়াত কিমান দি আছে ভাজকটো 8 আৰু ভাজ্য কিমান 232 হয়নে এতিয়া 8তকৈ 2টো সৰু তেতিয়া আমি কি কৰিব লাগিব এই 3টো ধৰি ল'ব লাগিব তেতিয়া কিমান হ'ল 8তকৈ ডাঙৰ হৈ গ'ল 23 হ'ল এতিয়া আমি 8 ঘন এটা মাতি যাম 8 এগুণ 8 8 দুগুণ 16 8 3 গুণ 24 পালোঁ 24 পালোঁ হয়নে ইয়াত আছে 23 তেতিয়াহ'লে আমি কেইবাৰ দিব লাগিব দুবাৰ দিব লাগিব দুবাৰ দিলে এই দুবাৰ দিওঁতে কি পালোঁ 16 পালোঁ এতিয়া বিয়োগ কৰি দিলোঁ কিমান হ'ল ধাৰ কৰিম 2 পৰা 3লৈ ধাৰ কৰিলোঁ 1 আহিলে কিমান হ'ল 13 হ'ল 13 পৰা 6 গ'লে 7 এইটো 7 নহয় জানো 7টো এতিয়া 8তকৈ সৰু সেইকাৰণে এই 2টো নমাই দিলোঁ 72 হ'ল এতিয়া চোৱা 8 ঘন এটা মাতি যোৱা 8 9 গুণ কিমান 72 8 9 গুণ 72 আৰু ইয়াত বাকী ৰোৱা নাই বুজি পাইছানে এতিয়া চোৱা এতেকে 232 সংখ্যাটো 8ৰ এটা গুণিতক হয় কাৰণ 8ৰে হৰণ কৰোঁতে বাকী ৰোৱা নাই এবাৰ বিটো চোৱা 476ক 18ৰ গুণিত 476 18ৰ গুণিতক হয়নে নহয় পৰীক্ষা কৰা 476ক আমি 18ৰে হৰণ কৰিছোঁ ভাগফল পাইছোঁ 26 ভাগফল পাইছোঁ 26 আৰু ভাগশেষ কিমান পাইছোঁ 8 ভাগশেষ মানে বাকী 476 18ৰে বাকী নোহোৱাকৈ হৰণ নাযায় এতেকে 476 সংখ্যাটো 18 গুণিতক নহয় তোমালোকৰ হৰণটো মই দেখুৱাই দিছোঁ চোৱা 476 হয়নে 18 এটা হৰণ কৰি যাম এতিয়া আমি চোৱা এনেকৈ তোমালোকে কাষতে লিখিবা 18 গুণ 18 2 18 36 3 18 54 ইয়াত চোৱাচোন 18 আৰু এতিয়া ইয়াত আমি কিমান ধৰিছোঁ 47 ধৰিছোঁ বুজিছানে এতিয়া চোৱা 3 বাৰ দিওঁতে 47তকৈ বেছি হৈ যায় কিমান হৈ যায় 54 হৈ যায় সেইকাৰণে আমি কেইবাৰ দিব লাগিব দুবাৰ দিব লাগিব দুবাৰ দিলে কিমান হ'ব 36 এই 36 হৈছে হয়নে এটা বিয়োগ কৰি দিম এই দুবাৰ দিওঁতে 36 হ'ল হয়নে বিয়োগ কৰি দিম 7 পৰা 6 গ'লে 1 4 পৰা 3 গ'লে 1 11 হ'ল এই 6টো নমাই দিলোঁ
কিমান হ'ল 116 এতিয়া আমি আকৌ 18 ঘৰ মেটাপ বহি যাম তিনিলৈকে আমি কৰি উঠিছোঁ এতিয়া 4 18 72 হয়নে 5 18 90 6 18 108 আৰু 7 18 126 ইয়াত 116হে আছিলে সেইকাৰণে 126 হ'লে বেছি হৈ যাব তেতিয়া কি কৰিম আমি কেইবাৰ দিম 6 বাৰ দিম তেতিয়া 108 হৈছে ইয়াত দেখিছানে 6 বাৰ দিম এয়া 6 বাৰ দিছোঁ এই 6 বাৰ দিলোঁ তেতিয়া কিমান হ'ল 108 হ'ল এতিয়া আমি বিগ কৰি দিম বিগ কৰি দিলোঁ ধাৰ কৰিম 16 পৰা 8 গ'লে 8 ইয়াত থাকিল 0 বুজি পালা তাৰমানে ইয়াত বাকী ৰ'ল এই 8টো বাকী ৰ'লে কি হয় গুণিতক নহয় এই 18ৰে 476 হৰণ কৰোঁতে বাকী ৰ'ল সেয়েহে 476 সংখ্যাটো 18 গুণিতক নহয় এইবাৰ চিটো চোৱা 312 24ৰ গুণিত হয়নে নহয় পৰীক্ষা কৰা 312ক 24ৰে হৰণ কৰিলোঁ হৰণফল কি পালোঁ 13 বাকী ৰোৱা নাই এতেকে 312 সংখ্যাটো 24ৰ এটা গুণিত হয় হৰণটো মই কাষতে দেখুৱাই দিছোঁ চাই লৈ এয়া 24 ইয়াত ভাজক 24 হয়নে আৰু ভাজ্য 312 এতিয়া চোৱা 24তকৈ 3টো সৰু সেইকাৰণে 1টো ধৰিলোঁ কিমান হ'ল 31 হ'ল এটা ডাঙৰ হৈ গ'ল 24তকৈ এটা আমি কেইবাৰ দিম 24 × 24 2 24 48 হৈ গ'ল বেছি হৈ গ'ল সেইকাৰণে আমি এবাৰ দিলে কিমান হ'ব 24 হ'ব এই 24 হ'ল এইটো বিগ কৰি দিম এতিয়া বিগ কৰি দিলোঁ 11 পৰা 4 গ'লে 7 ইয়াত থাকিল 2 পৰা 2 গ'লে 0 আগত নিলিখোঁ 0টো তাৰপৰা এই 2টো নমাই দিলোঁ 72 হ'ল এতিয়া কেইবাৰ দিম 3 24 72 এয়া 3 24 72 হয়নে এই 3বাৰ দিলোঁ ইয়াত বাকী ৰোৱা নাই বুজি পাইছানে এইটো তাৰপিছত এবাৰ 5 নম্বৰটো চোৱা খালী ঠাই পূৰ কৰা 45ৰ আটাইতকৈ সৰু উৎপাদকটো কি 1 45ৰ আটাইতকৈ সৰু উৎপাদকটো 1 তোমালোকে পাই আহিছা যে যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হ'ল 1 কিয়নো একেৰে সকলো সংখ্যাকে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি বিটো চোৱা 76ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো 76 তোমালোকে পাই আহিছা যে কোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল সংখ্যাটো নিজেই হয়নে সেইকাৰণে 76ৰ আটাইতকৈ ডাঙৰ উৎপাদক 76 চিটো চোৱা 14ৰ নিজৰ বাহিৰে আটাইতকৈ সৰু গুণিতকটো কিমান 28 তোমালোকৰ উদাহৰণটো মই দেখুৱাই দিছোঁ ইফালে চোৱা মই এখনটো দেখুৱাই দিছোঁ চোৱাচোন 14ৰ এটা গুণিতক উলিয়াব লাগে 14 × 14 2 14 28 হয়নে এই 14 সংখ্যাটো আটাইতকৈ সৰু গুণিতকটো কি 14 হয়নে এই 14টো বাদ দি তাৰ পিছৰটো কি হয় 28 হয়নে
এতিয়া ইয়াত কি হ'ব 14 নিজৰ বাহিৰে আটাইতকৈ সৰু গুণিতকটো কি 28 এই 14টোৰ বাহিৰে হয়নে আটাইতকৈ সৰু এইটোৱে হ'ব 28 তাৰপিছত চোৱা D2 65 7ৰ গুণিতক হয় নে নহয় 65ক যেতিয়া তোমালোকে 7ৰে হৰণ কৰিবা তেতিয়া বাকী ৰ'ব সেইকাৰণে 7ৰ গুণিতক নহয় 65টো 7ৰ গুণিতক নহয় তোমালোকে চোৱা 7 ঘৰ নেউতা মতা আছে 65 পাবা নেকি 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 হয়নে এই 65টো আমি নাপায় বুজি পাইছা এতিয়া ইটো চোৱা 12 84 এটা উৎপাদক হয় তোমালোকে ইয়াত উদাহৰণ দি দিছোঁ 12 দি যদি আমি 84 হৰণ কৰোঁ তেতিয়া ভাগফলটো কিমান পাম 7 বাকী নোহোৱাকৈ ভাগ কৰিব পাৰিছোঁ নহয় জানো তেতিয়াহ'লে বাকী নোহোৱাকৈ হৰণ কৰিলে তেতিয়া কি হ'ব উৎপাদক হ'ব কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় এই 12ৰে 12টো দি 84টোক আমি বাকী নোহোৱাকৈ হৰণ কৰিব পাৰোঁ হয়নে নেতাখন মাতি দিছোঁ 12 অংকে 12 2 বাং 24 3 বাং 34 4 বাং 48 5 বাং 30 6 বাং 72 7 বাং 84 হয়নে সেয়েহে 12টো 84 এটা উৎপাদক হয় উৎপাদক 6টা 18 উৎপাদক কেইটা তোমালোকে 18 উৎপাদক উলিয়াবা তাত কেইটা উৎপাদক আছে হিচাপ কৰিলে ওলাই যাব হয়নে তোমালোকক আমি কাষতে দেখুৱাই দিছোঁ চোৱাচোন এইটো 18 হয়নে ইয়াৰ উৎপাদক উলিয়াম 18 গুণ 18 হয়নে 2 9 গুণ 18 হয়নে 3 6 গুণ 18 ইয়াৰ উৎপাদক কেইটা পালোঁ এটা দুটা তিনিটা 4টা 5টা আৰু 6টা হয়নে 18 উৎপাদক কেইটা 6টা তোমালোকে এইটো উৎপাদক উলিয়াই হিচাপ কৰি লিখি দিবা যিটো চোৱা 1ৰ বাহিৰে আন যিকোনো এটা সংখ্যাৰ কমেও 2টা উৎপাদক থাকে 1ৰ বাহিৰে আন যিকোনো এটা সংখ্যাৰ কমেও 2টা উৎপাদক থাকে বুজি পাইছানে বুজিছা 1টো বাদ দি আমি 2 উৎপাদক উলিয়াইছোঁ 2 উৎপাদক কেইটা 2 উৎপাদক কেইটা 1 আৰু 2টো নহয় জানো 2টা হ'ল এবাৰ 6টো চোৱা সত্য নে অসত্য লিখা এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে বুলি কৈছে এইটো অসত্য চোৱাচোন এটা সংখ্যা যদি ইয়াতে উদাহৰণটো চোৱা এই 2 সংখ্যাটোৰ উৎপাদক কেইটা পালোঁ 2টাহে অসংখ্য আছে জানো নাই নহয় ঠিক সেইদৰে আৰু কিহৰ উলিয়াইছিলোঁ উৎপাদক এই 18 সংখ্যাটোৰ উৎপাদক কেইটা পাইছিলোঁ আমি 6টা হয়নে অসংখ্য আছে জানো নাই নহয় ইয়াত কি বুলি কৈছে এটা সংখ্যাৰ উৎপাদক অসংখ্য থাকে এইটো অসত্য হয়নে তাৰপিছত বিটো চোৱা এটা সংখ্যাৰ গুণিতক অসংখ্য থাকে এইটো সত্য হ'ব গুণিতক চোৱাচোন ইয়াত 14 হয়নে এই 14 সংখ্যাটো যেতিয়া গুণিতক ওলাই গৈ থাকিম ইয়াত আৰু ওলাই গৈ থাকিব হয়নে অসংখ্য ওলাই গৈ থাকিব
এটা সংখ্যাৰ গুণিত অসংখ্য থাকে, এইটো সত্য। চিটো চোৱা এবাৰ, এক সংখ্যাটো যিকোনো এটা সংখ্যাৰ উৎপাদক। বুজি পাইছানে? কিয়নো একে যিকোনো সংখ্যাক বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি। এইটো সত্য হ'ব। এ বিৰ উৎপাদক হ'লে বি এৰ উৎপাদক সদায় হয়, এইটো অসত্য। চোৱাচোন উদাহৰণ এটা দিছোঁ। ধৰা হ'ল এ মানে 8 আৰু বি মানে 4। এতিয়া চোৱা 8ৰ উৎপাদক কি পালোঁ? 1 8 গুণ 8 2 4 গুণ 8। ইয়াৰ উৎপাদক কেইটা? 1 2 3 4টা। 8ৰ উৎপাদক কেইটা? 4টা, হয়নে? 8ৰ উৎপাদক 4টা আৰু 8ৰ উৎপাদকত কি সোমাই আছে? 4টো সোমাই আছে। এই 8ৰ উৎপাদকত কি সোমাই আছে? এই 4টো সোমাই আছে, তাৰমানে এই 4টো, হয়নে? বি, তাৰমানে 8ৰ উৎপাদকত বিটো সোমাই আছে তাৰমানে। এতিয়া আকৌ চোৱাচোন, বি উৎপাদকত 8টো সোমাই আছে জানো? বি মানে 4 উৎপাদক কি পালোঁ? 4 গুণ 4 2 গুণ 4। ইয়াৰ উৎপাদক কেইটা? 3টা, 1 2 আৰু 4, হয়নে? এই 4 উৎপাদক কেইটা আছে? 3টা, 1 2 আৰু 4। তাত 8টো সোমাই আছে জানো? 8 মানে কি? এ সোমাই আছে জানো? তাৰমানে বিৰ উৎপাদক এ হয় জানো? নহয়, ইয়াত কি বুলি কৈছে? এ বিৰ উৎপাদক হ'লে বি এৰ উৎপাদক সদায় হয়। সেইটো কি হ'ব? অসত্য। এইবাৰ ইটো চোৱা, 27ৰ আটাইতকৈ সৰু গুণিতকটো 27। এইটো সত্য হয়, তোমালোকক মই দেখুৱাই দিছোঁ। চোৱা, 27টো যেতিয়া আমি গুণিতক উলিয়াম, 27 গুণ 27, হয়নে? তাৰপিছত কিমান হ'ব? 14 4 1 2 4 1 5, হয়নে? 54। এই এনেকৈ গুণিতকবোৰ ওলাই গৈ থাকিব 27ৰ। এতিয়া 27ৰ আটাইতকৈ সৰু গুণিতকটো 27, সত্য তাৰমানে। 27ৰ আটাইতকৈ সৰু গুণিতকটো 27, এইটো সত্য। এইবাৰ এপটো চোৱা, 15ৰ উৎপাদক 4টা। এতিয়া 15টো এইটো চোৱা, 15, এই 15, হয়নে? 15ৰ উৎপাদক কেইটা পালোঁ? 1 2 3 4টা, হয়নে? 15ৰ উৎপাদক কেইটা? 4টা, এইটো সত্য। তাৰপিছত চোৱা, যিটো 237 সংখ্যাটো 237ৰ এটা উৎপাদক, হয়নে? তোমালোকে পাই আহিছা যে কোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল সংখ্যাটো নিজেই। তেতিয়াহ'লে 237 সংখ্যাটো 237ৰ এটা উৎপাদক, এইটো সত্য। এইটো কি হ'ব? সত্য। এইটো চোৱা, প্ৰতিটো সংখ্যাই নিজৰ গুণিতক, হয়নে? এইটো সত্য। আমি ইতিমধ্যে পাই আহিছিলোঁ যে 27 সংখ্যাটো গুণিতক 27, হয়নে? 27 সংখ্যাটো গুণিতক 27। কি বুলি কৈছে? প্ৰতিটো সংখ্যাই নিজৰ গুণিতক, এইটো সত্য। সত্য। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে অংককেইটা বুজি পাইছা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছত তোমালোকক 3B অংককেইটা বুজাই দিম। 3B
পৃথিৱীৰ পাঠটোত অনুশীলনী যুগ্ম অযুগ্ম মৌলিক সংখ্যা যৌগিক সংখ্যা বিষয়ে তোমালোকক বুজাই দিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহোঁ ধন্যবাদ